আঁচুৰি খাই ফুৰিব বুলি তোৰ বাৰু অকণো চিন্তা নালাগে নে? তই বাৰু কি ল'ৰা তই কি ল'ৰা কচোন তই মোক কি ল'ৰা? আজি মই নামঘৰলৈ গৈছিলো, নামঘৰৰ পৰা তোলে মই মিঠৈ লৈ আহিছো। তই মিঠৈ খাই ভাল পাওঁ যে? চকী মই মিঠৈ লৈ আহিছো। আজিকালি বহুত ল'ৰাই নিজৰ মাক বাপেককে বৃদ্ধাশ্ৰমত থৈ আহে, কিন্তু অনুৰাগে এগৰাকী অচিনাকি মানুহক আমাৰ দৰে মাক বাপেকে হালক নিজৰ বুলি মানি লোৱাটোৱে মানৱতা ছাৰ। তেওঁ নিজৰ ল'ৰাটোৰ দৰে তাক মৰম কৰে, শাসন কৰে, গালি দিয়ে, সিও একো আপত্তি নকৰাকৈ চাওক মাক পুতেকৰ মৰম চাওক।